হাই গুড মৰ্নিং গাইজ। তো আজি হ'ল বিশ্বকৰ্মা আৰু বিশ্বকৰ্মা পূজাৰ আজি আমি গাড়ীবিলাক ধোৱা হ'ল, দুটা গাড়ী ধুই ল'লোঁ, কিন্তু ধোৱাবিলাক আপোনালোকক নেদেখুৱালোঁ। তো আৰু লগতে আছে আমাৰ এই মইনাৰ সৰু সৰু চাইকেলকেইটা, এটা দুইটা তিনিটা। তো এইবিলাক হৈ গ'ল, আমাৰ গাড়ী ধোৱা কমপ্লিট হৈ গ'ল। তো এতিয়া গা চা ধুই কিনে এতিয়া পূজা পাঠ আৰম্ভ কৰিম আৰু। তো তেতিয়াহ'লে তেতিয়াহ'লে ভিডিঅ'খিনি আৰম্ভ কৰিম। এইটো আমাৰ এতিয়া পূজা পাঠ আৰম্ভ হৈ গৈছে। তো আমাৰ এতিয়া পূজা হৈ গৈ আছে। তো আমাৰ ৰেডি বৰ্তমান। তো এইবাৰ গাড়ী লগাৰ কাৰণে ফুলমালা, এইটো আমাৰ বিশ্বকৰ্মা বাবা, আৰু এইটো তাক প্ৰসাদ দিয়া হৈছে। লগতে আমাৰ ইয়াৰ ঘৰত যিমান মানে যাৱতীয় বস্তুবিলাক আছে, হালদাৰ হাতুৰি বাটাল মানে পাল্লাৰ পাথৰ এনেকুৱা কৰি এইবিলাক। তো আমাৰ এইবিলাক মানে আমাৰ তেল চেল জোখাবিলাক মানে পাল্লা পাথৰ দা মানে এইবিলাক গাড়ীৰ জেক মানে কোদাল এনেকুৱা কৰি গোটেইবিলাক আছে। এনেকৈ কৰি আমাৰ পূজা হৈ আছে, চলি আছে। আৰু এই হ'ল আমাৰ মইনা। তোমাৰ তুই নমো নমো নকয়, হা নমো নমো নকয়, নমো নমো ক'ব লাগিব না। আমাৰ এইফালে এইবিলাক ৰেডি হৈ আছে। তো এইবিলাকক ফুলমালা দিব লাগিব। তো আমাৰ এইবিলাক প্ৰসাদ এনেকৈ ৰখা হৈছে ইয়াতে। তো গাইজ এতিয়া আমাৰ মইনা আৰু মই পূজা কৰিম না মা? উঠি হ'ব মা, বাছ হৈছে। এতিয়া নমো নমো কৰিব না মা, ফুল 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 নমো ফুল নমো নমো কৰিব না। দেখো নমো নমো ক'ব লাগিব। নমো 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 নমো। এতিয়া মইনাৰ জিঠি পূজা কৰি আছে এতিয়া, আৰু মইনা চাপাই আছে আগে পিছে। আৰু এতিয়া হ'ল আমাৰ জোন, আমাৰ ট্ৰেক্টৰ পাইলট। আৰু আমাৰ জোন এতিয়া গাড়ীৰ আগত কলপাত অলপ অলপকৈ দি আছে, কলপাত পাৰি আছে। তাৰমানে ইয়াতে আগৰবাতি লগোৱা হ'ব, আগৰবাতি দিয়া হ'ব ইয়াতে গাড়ীৰ আগত। তো এইবিলাক হ'ল আমাৰ টিকলা টিকলা মইনাৰ বাহনবিলাক। আৰু এতিয়া হ'ল আমাৰ জোন ডাঙৰীয়া, এইটো আমাৰ জোনে চলায়। এইটো হয় মই নিজে চলাওঁ, আমাৰ এইটো হয় ভাইটি। তো এতিয়া পূজা হৈছে, শেষ হৈছে আৰু প্ৰায়। তো এতিয়া মালা চালা পিন্ধাই দিম আমি গাড়ীবিলাকত। আৰু আমাৰ মইনা চাওক, গাড়ীৰ আগত এটা এটাকৈ কল দি আছে। সেইবিলাক কল দিলে আমাৰ মইনা, এইগিলা তাৰমানে ইয়াতে আমাৰ মইনা এতিয়া আগৰবাতি লগাই দিব। আমাৰ গাড়ীবিলাকত পূজা কৰা হৈ আছে এতিয়া। আৰু আমাৰ মইনাই গাড়ীবিলাকত ফটা লগাই আছে। তো আমাৰ মইনা চাওক, একদম ওর নিজৰ গাড়ীবিলাকত মানে ওর বাহনবিলাকত মানে ফটা লগাই আছে, সুন্দৰকৈ বঢ়িয়াকৈ লগাই আছে। মানে আমাৰ মইনা মানে পূজা কৰাত পূৰা ব্যস্ত, বিৰাট মানে বিশ্বকৰ্মা পূজা বুলি ক'লে ইয়াৰ ফূৰ্তি হয়। মানে গাড়ীবিলাকত ফটা মালা পিন্ধাই দিব পাৰে যে, যোৱাবাৰ কৰিছিলোঁ, যোৱাবাৰো সেনেকুৱা, তাৰেহে বিৰাট ফূৰ্তি হয় মানে এইবিলাক গাড়ীবিলাকত দিব। তো এইটো মোৰ গাড়ীত লগাই আছে আমাৰ মইনা, ফটা লগাই আছে। এতিয়া আমাৰ মইনা এতিয়া তাৰ পাপাৰ গাড়ীত লগাই দিব। 1 2 3 বাস হৈছে না মা? এতিয়া আমাৰ মইনা পূজা কৰি কিনে মালা দি আছে।
এইটো একটা দিয়া হল আৰু আছে মানে ওরে তিনিটাকে গাড়ি উপরত দিমা বাস হইছে এ বুড়িয়া বুড়িয়া এ হে আরেকটা মা আরেকটা হ্যাঁ দে মা দে হতে দে হ্যাঁ বাস ও বুড়িয়া হইছে 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 তো এইগুলা আমার ময়নার সাইকেল বাইক ওর বাইক ঘোড়া গাড়ি তো হইছে মা এ তোর ফটোটা নাকা হল হে হে তো এতিয়া আমার গাড়িবিলাকত মালা দি আছো এইটো আমার জুন ডাঙরিয়া দি আছে বাস তো আৰু ইয়াতে এটা বঢ়িয়া হৈ গেল আমাৰ পূজা এতিয়া গাড়ী পূজা হৈ গ'ল গাড়ীবিলাক পূজা কৰাৰ পিছত অলপমান ষ্টাৰ্ট দিলোঁ এইটো ষ্টাৰ্ট দিলোঁ অলপমানকৈ অলপ ষ্টাৰ্ট দি চালোঁ এইবিলাক তো এতিয়া আমাৰ ট্ৰেক্টৰখিনি এতিয়া ষ্টাৰ্ট কৰা হ'ব অলপকৈ গাইজ এইটো আমাৰ হৰি ভাই আহি পাল আমাৰ ঘৰত মানে মোৰ পৰা খং উঠি আছে কি হবা আজি পূজা দিনটো মোৰ পৰা খং উঠে কি হব তো পূজাৰ প্ৰসাদ খাব মাতিছো তো আহি পালে তো পূজা পাতল কৰিলে নাই পূজা একদম বঢ়িয়াকে কৰিছো মানে পূজা কৰা হৈ গ'ল মানে থুলমূলকে কৰিছে ঘৰতে অলপমান ঠিক আছে মানে মূৰ্তিত পূজা নহয় আলামলা বিশ্বকৰ্মাৰ ফটো দিছো এনেকা পূজা কৰি তাৰপিছত মানে ইয়াৰ ভিডিঅ'ৰ জৰিয়তে গোটাই ৰাইজক শুভেচ্ছা থাকিল বিশ্বকৰ্মা পূজাৰ তো সিয়ে আমিও একে ধৰণৰে হৰি ভাই কোৱাৰ দৰে আমিও অলপ থুলমূলকে নিয়মখিনি মানিলোঁ তো আমি সেনেকৈ কৰি পূজা পাতল কৰা হ'ল যিয়ে নহওক গাইজ বিশ্বকৰ্মা আজি বিশ্বকৰ্মাৰ উপলক্ষে মানে গোটেই ৰাজ্যবাসীক মানে শুভেচ্ছা জনালোঁ মানে বিশ্বকৰ্মা বাবাৰ বিষয়ে মানে কিহৰ কাৰণে আৰু শুভেচ্ছা চবকে থাকিল আমাৰ ফালৰ পৰা বা আমাৰ হৰি ভাইও শুভেচ্ছা জনালে তো সেনেকৈ কৰি পূজাৰ প্ৰসাদ এতিয়া আমি চবে গ্ৰহণ কৰিম চবে একদম বহি গৈছে তো আমাৰ হৰি ভাইও প্ৰসাদ গ্ৰহণ কৰি আছে এইগুলো আমার ভাইটি আর আমার মন আছে একদম কোনো দেখাই নাপায় তাক লুকে লুকে আছে লাজ কৰি আছে ইয়ে ঘূৰি আহিছে যে ইয়াৰ কাৰণে লাজ কৰি আছে তো বিশ্বকৰ্মাৰ বাবার উপলক্ষে একদম একটা সেৱা দি কিনে প্ৰসাদ গ্ৰহণ কৰিলো আৰু মইতো ঘৰতে খাই আহিছিলো প্ৰসাদ আজি খাৱাই দিন আজি মানে প্ৰসাদ খাৱাই দিন আজি ক'ত ক'ত পূজা আছে খাই পেলাব লাগে এইটোৱে দিয়া আৰু আজি ভাত খাব নালাগিব মানে ঘৰে ঘৰে যদি যায় প্ৰসাদে প্ৰসাদ ইয়েছ হয় আৰু পূজা ক'লেতো জানে খিচাৰি থাকে আজি কিন্তু আমি খিচাৰি আছে অলপ পিছত খাম কোনো ভিডিঅ' নকৰোঁ আমি নাই নাই গাইজ আমি আজি চিম্পলি কৰিছোঁ তো যিয়ে নহওক গাইজ যদি ভিডিঅ'টো ভাল লাগছে আমাৰ পূজা পাতল কৰাবিলাক যিমান দেখালোঁ আপোনালোকক যদি ভিডিঅ'টো ভাল লাগছে তেতিয়া লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ হৈ নাপাহৰিব আৰু লাষ্ট অৱশেষত আমাৰ মইনা এই দূৰত আছিল ওচৰত আহি গৈছে এইটো তো গাইজ আজিলৈ ভিডিঅ'টো এইখিনিতে বাই বাই